ভাৰতৰ সকলো পৰীক্ষাৰ ভিতৰত অন্যতম কঠিন পৰীক্ষা চিভিল ছাৰ্ভিচ পৰীক্ষা। অশেষ কষ্ট, মেধা আৰু অধ্যয়নৰ জৰিয়তে সম্ভৱ UPSC পৰীক্ষাত সফলতা লাভ কৰাটো। কিন্তু এইখন ভাৰততে এনে এটি পৰিয়ালো আছে যিটো পৰিয়ালৰ 4গৰাকী ভাতৃ-ভগ্নী UPSC পৰীক্ষাত সফলতা অৰ্জন কৰি আজি IAS, IPS ৰূপে দেশৰ সেৱাত নিয়োজিত হৈ আছে। উত্তৰ প্ৰদেশৰ লালগঞ্জৰ নিবাসী অৱসৰপ্ৰাপ্ত বেংক মেনেজাৰ অনিল প্ৰকাশ মিশ্ৰৰ 2 পুত্ৰ আৰু 2 কন্যাই UPSC পৰীক্ষাত সফলতা লাভ কৰি এটা অনন্য পৰিয়াল ৰূপে সকলোৰে বাবে আদৰ্শ হৈ পৰিছে। অনিল মিশ্ৰই এটা সাক্ষাৎকাৰত কয়, মই এটা গ্ৰামীণ বেংকৰ মেনেজাৰ আছিলোঁ, কিন্তু মই কেতিয়াও মোৰ সন্তানৰ শিক্ষাৰ মানদণ্ডৰ ক্ষেত্ৰত আপোচ কৰা নাছিলোঁ। মই বিচাৰিছিলোঁ যে তেওঁলোক ভালদৰে পঢ়া-শুনাত মনোনিৱেশ কৰি এটা ভাল সংস্থাপন লাভ কৰক। 4জন ভাতৃ-ভগ্নীৰ ভিতৰত জ্যেষ্ঠ যোগেশ মিশ্ৰ এগৰাকী IAS বিষয়া হিচাপে বৰ্তমান কৰ্মৰত। তেওঁ লালগঞ্জত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত মতিলাল নেহৰু নেচনেল ইনষ্টিটিউট অৱ টেকনলজিত ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁ নয়ডাত চাকৰি কৰি সময়ত প্ৰস্তুতি চলাই থাকে। অসামৰিক সেৱাৰ বাবে 2013 চনত UPSC পৰীক্ষাত সফলতা অৰ্জন কৰে। অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলাই থকা যোগেশ মিশ্ৰৰ ভগ্নী ক্ষমা মিশ্ৰই প্ৰথম 3টা প্ৰচেষ্টাত সফলতা অৰ্জন কৰিব নোৱাৰিলেও থমকি ৰোৱা নাছিল। অশেষ পৰিশ্ৰম আৰু অধ্যৱসায়ৰে অৱশেষত 4ৰ্থ প্ৰয়াসত তেওঁ UPSC পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্তমান IPS বিষয়া হিচাপে কৰ্মৰত হৈ আছে।